নমস্কাৰ এই মুহূৰ্তত জনাবলৈ লৈছো আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু সমগ্ৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এই ধৰণৰ গুৰুত্বপূৰ্ণ খবৰ নিটো চাই থাকিবলৈ আমাৰ চেনেলটোক সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি আমাক উৎসাহিত কৰিবলৈ একেবাৰে নাপাহৰিব গতিকে আহকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ ৰাজ্যৰ শিক্ষাৰ্থীলৈ এটা ভাল খবৰ কিয়নো শিক্ষাৰ্থীসকলক প্ৰদান কৰা হ'ব এই স্কলাৰশ্বিপ তাৰ সবিশেষ তথ্য এই ভিডিঅ'ৰ জৰিয়তে জনাবলৈ লৈছোঁ ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ বাবে এটা জৰুৰী আৰু ভাল খবৰ কিয়নো শিক্ষাৰ্থীসকলক প্ৰদান কৰা হ'ব স্কলাৰশ্বিপ নৱম আৰু দশম শ্ৰেণীৰ লগতে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণসকলৰ বাবে মুকলি কৰা হৈছে এই বিশেষ সুবিধা ST আৰু OBC সকলৰ বাবে এই সুবিধা প্ৰদান কৰা হৈছে শীঘ্ৰেই পূৰণ কৰিব লাগিব প্ৰপত্ৰ আৰু সেই স্কলাৰশ্বিপৰ বাবে প্ৰপত্ৰ জমা দিয়াৰ অন্তিম তাৰিখ 15 নৱেম্বৰ বুলি ধাৰ্য কৰা হৈছে স্কলাৰশ্বিপৰ বাবে কি কৰিব লাগিব শিক্ষাৰ্থীসকলে তাৰ সবিস্তাৰে এই ভিডিঅ'ৰ মাধ্যমেৰে জানি ৰাখক শিক্ষাৰ্থীসকলে অধ্যয়ন কৰা প্ৰতিষ্ঠানটোৱে NSPত জমা দিব লাগিব KYC আৰু এই স্কলাৰশ্বিপৰ বাবে শিক্ষাৰ্থীসকলৰ পৰিয়ালৰ বাৰ্ষিক উপাৰ্জন হ'ব লাগিব 2,50,000 টকা শিক্ষাৰ্থীসকলে আবেদন কৰিব লাগিব www.scholarships.gov.in এই ৱেবছাইটটোৰ জৰিয়তে শিক্ষাৰ্থীসকলে আবেদন কৰিব পাৰিব স্কলাৰশ্বিপ লাভৰ বাবে আজিৰ পৰৱৰ্তী খবৰটো এক জৰুৰী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ কিয়নো পুনৰ এবাৰ মানৱ সমাজক লজ্জানত কৰা এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে পাঁচ পাখণ্ডৰ কামনাৰ বলি হৈছে এগৰাকী মহিলা দৰ্শকসকল পাঁচজনকৈ পাখণ্ডৰ কামনাৰ বলি হৈছে এগৰাকী মহিলা আৰু শিৱসাগৰত সংঘটিত হৈছে এই জঘন্য কাণ্ড শিৱসাগৰৰ গৌৰী সাগৰত এই জঘন্য কাণ্ড সংঘটিত হৈছে এগৰাকী মহিলাক ধৰ্ষণ কৰিছে পাঁচজনকৈ পাখণ্ডই 10 অক্টোবৰত মুমূৰ্ষ অৱস্থাত উদ্ধাৰ কৰা হৈছিল এগৰাকী মহিলাক নিশা জাজিৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছিল মহিলাগৰাকীক আৰু সেই মহিলাগৰাকীক সোধপোছৰ পাছতে পোহৰলৈ আহিছে সমগ্ৰ ঘটনাটো দুই যুৱকে মহিলাগৰাকীক লৈ গৈছিল এজন লোকৰ ঘৰলৈ আৰু ৰাতুল দাসৰ ঘৰতে পাঁচ যুৱকে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন কৰিছে যুৱতীগৰাকীয়ে আৰু সেই ধৰ্ষণ কাণ্ডত অভিযুক্ত কেইটা হৈছে ইমৰান হুছেইন ৰাতুল দাস অচিন্ত গায়ন প্ৰশান্ত গায়ন আৰু ধীৰেন দাস ওৰফে নিগনি আৰু সেই পাঁচজনকৈ অভিযুক্তক ইতিমধ্যে আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে গোচৰ ৰুজু কৰি আটাইকে সোধপোছ অব্যাহত আছে আজি আমাৰ পৰৱৰ্তী খবৰটো এক জৰুৰী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ এক নিৰ্বিচাৰ গুলীচালনাৰ ফলতে পাঁচজনকৈ লোকৰ নিশিত হোৱাৰ খবৰ এই মুহূৰ্তত পোৱা গৈছে দৰ্শকসকল নিৰ্বিচাৰ গুলীচালনা আৰু যাৰ ফলত পাঁচজনকৈ লোকে মৃত্যুক আগুৱালি লোৱাৰ খবৰ এই মুহূৰ্তত পোৱা গৈছে সবিশেষ জানক এই ভিডিঅ'ৰ জৰিয়তে আমেৰিকাৰ নৰ্থ কেৰলিনাত ভয়ংকৰ গুলীচালনাৰ ঘটনা সংঘটিত হৈছে আৰু সেই নিৰ্বিচাৰ গুলীচালনা কৰে এজন কিশোৰে 16 বছৰীয়া কিশোৰজনে পথত থকা লোকলৈ নিক্ষেপ কৰে গুলী আৰু সেই ঘটনাটোৰ লগে লগে কাৰায়ত্ব কৰা হৈছে নিৰ্বিচাৰ গুলীচালনা কৰা কিশোৰজনক আৰু সেই নিৰ্বিচাৰ গুলীচালনাৰ ফলতে পাঁচজনকৈ থিতাতে নিহত হোৱাৰ খবৰ এই মুহূৰ্তলৈকে পোৱা গৈছে আমেৰিকাৰ নৰ্থ কেৰলিনাত এই ভয়ংকৰ গুলীচালনাৰ ঘটনাটো সংঘটিত হৈছে